মোৰ চেনেলত বহুত দিনৰ পৰা ভিডিঅ' অহা নাই কাৰণ মই মানে এটা ভিডিঅ'ত পূৰা লাগি আছোঁ। ভিডিঅ'টো হৈছে মই গুগল নামটো কোনে থ'লে সেইটো মই বিচাৰি আছোঁ। কিন্তু আজি মই সেইটোৱে আপোনালোকৰ আগত ক'ম। ইমান দিন মই এইটোকে বিচাৰি থাকিলোঁ, এই মিস্ত্ৰীটো কোনে বনালে কি কৰিলে, আৰু সেইটোকে আজি আপোনালোকক পূৰা জ্ঞান দিম। ঠিক আছে, হৈছে কি এইটো মানে এটা সৰু ল'ৰা আছিলে, সি মানে হেৰি হ'ল, সি বহুত দুখীয়া আছিলে, সি মানে বহুত হেৰি মানে সি মানে বহুত গেধাও আছিলে। সি মানে পঢ়িলে পূৰা মানে পাঁচমিলৈকে পঞ্চম শ্ৰেণীলৈকে পঢ়িলে। সি পঞ্চম শ্ৰেণীৰ পৰা সি পঢ়িলে তাৰপিছত আৰু পঢ়িব নোৱাৰিলে। তাত সেনেকৈ সি এই গ'ল সি মানে 10 বছৰ হ'ল, তাৰ 20 বছৰ হ'ল, তাৰ 40 বছৰ হ'ল, তাৰ 50 বছৰ হ'ল, তাৰ 60 বছৰ হ'ল। তাৰ মানে সেই গোটেই জীৱন সি নিউজ পেপাৰ বেচি থাকিলে। আৰু তাৰপিছত তাৰ কি হ'ল মই নাজানো, আৰু গুগলৰ নামটো কোনে কৈছে সেইটো মই ক'ব বিচাৰিছোঁ যে মই সেইটো নাজানো, মই নাপালোৱেও। লাইক কৰি দিব দেই, যি হ'লেও লাইক কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব দেই।